হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ বাবে অতি সহজতে বনাব পৰা কাজু বৰফি ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজি ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই এই কাপটোৰ জোখাৰে 1.5 কাপ কাজু লৈছোঁ। আপোনালোকৰ ওচৰত যদি এনে কাপ নাথাকে তেতিয়াহ'লে চাহ খোৱা কাপৰ জোখেৰেও ব্যৱহাৰ কৰিব পাৰে। এই কাজুখিনি এতিয়া মই মিক্সিত ভালকৈ পিচি ল'লোঁ। এতিয়া ইয়াত মই 2 টেবুল চামুচ জোখৰ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিম। আপোনালোকৰ এনে কাপ নাথাকিলে আপোনালোকে 10 টকীয়া পাউডাৰ গাখীৰৰ পেকেট এটাও ব্যৱহাৰ কৰিব পাৰিব। এইখিনি এতিয়া মই ভালদৰে মিলাই ল'ম। এতিয়া মই এখন পেনত 3 ভাগৰ 2 ভাগ চেনি লৈছোঁ আৰু লগতে আধা কাপ পানী লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে গলি যোৱালৈকে লৰাই ল'ম। চেনিখিনি বেছি ডাঠকৈ উতলাই নেপেলাব, মাত্ৰ চেনিখিনি পানীৰ লগত উতলি ভালদৰে মিলিলেই হ'ব। এইখিনি এতিয়া মই এইদৰে উতলাই ল'ম। এয়া দেখিছে, চেনিখিনি পানীৰ লগত ভালদৰে মিলি গৈছে। গতিকে এতিয়া ইয়াত মই কাজুৰ পাউডাৰখিনি এড কৰি দিম। এইখিনি এতিয়া মই লাহে লাহে স্পেচুলাখনৰ সহায়েৰে ভালদৰে মিলাই ল'ম। এইখিনি যিমান ভালকৈ মিলাব সিমানেই চেনিখিনিৰ লগত ভালকৈ মিলি যাব। এয়া দেখিছে, কাজুখিনি ভালকৈ মিলি গ'ল। এইখিনি এতিয়া মই এনেকৈ অলপ সময় লৰাই থাকিম। আপোনালোকে যেতিয়া দেখিব যে কাজুখিনিয়ে পেনখন এৰা আৰম্ভ কৰিছে, তেতিয়াই আপোনালোকে গম পাব যে এইখিনি নমাই দিব হৈছে। এতিয়া এইখিনিতে মই আধা চামুচমান ঘিউ ব্যৱহাৰ কৰিছোঁ। এইখিনি মই ভালকৈ এতিয়া মিলাই ল'ম। এয়া আপোনালোকে দেখিছে, কাজুখিনিয়ে লাহে লাহে পেনখন এৰা আৰম্ভ কৰিছে। গতিকে এইখিনিতে আমি এই কাজুখিনি নমাই ল'ম। কাজুখিনি বেছি টান কৰি উতলাই নেপেলাব, নহ'লে এইখিনি শ্বেপ দিবলৈ বিৰাটেই অসুবিধা হ'ব। এয়া মই কাজুখিনি নমাই ল'লোঁ। কাজুখিনি মই এখন বাটাৰ পেপাৰ ঘিৰে গ্ৰীজ কৰি এখন প্লেটৰ ওপৰত ৰাখি তাৰ ওপৰত কাজুখিনি লৈছোঁ। আপোনালোকৰ ওচৰত বাটাৰ পেপাৰ নাথাকিলে খালী প্লেটখনতো এইদৰে নমাই ল'ব পাৰিব। খালী প্লেটখন ঘিৰে অলপ গ্ৰীজ কৰি ল'ব। এতিয়া এইখিনি এইদৰে লৰাই লৰাই অলপ ঠাণ্ডা কৰি ল'ম। এয়া দেখিছে, অলপ ঠাণ্ডা হোৱাৰ পাছত এইদৰে কাজুখিনি গোট মাৰিবলৈ ধৰিব। আপোনালোকে তেতিয়া হাতত অলপমান ঘিউ লগাই এইখিনি ভালকৈ মঠি ল'ব। এতিয়া মই ঘিৰে গ্ৰীজ কৰি লোৱা বাটাৰ পেপাৰখনৰ ওপৰত কাজুখিনি ৰাখিছোঁ আৰু তাৰ ওপৰত আন এখন বাটাৰ পেপাৰ লগাই দিছোঁ। এতিয়া এই কাজুখিনি মই পাতল হাতেৰে বেলি ল'ম। বেছি পাতলাকৈ নেবেলিব, নহ'লে এইখিনি ফাটি যাব পাৰে। এয়া দেখিছে, মোৰ বেলা হৈ গ'ল। মই অলপ পাতলাকৈ বেলিছোঁ, আপোনালোকে বিচাৰিলে ইয়াতকৈ ডাঠকৈ বেলিব পাৰে। এয়া দেখিছে, এইখিনি হৈ গ'ল। এতিয়া এইখিনি কিছু সময়ৰ বাবে শুকাবলৈ দিম। কাজুখিনি শুকোৱাৰ পিছত এয়া আপোনালোকে দেখিছে, চুৰিৰে মই পাতলকৈ ওপৰত এটা কাট লগাই লৈছোঁ, যাতে শ্বেপখিনি মোৰ এটা আইডিয়া হয়। এতিয়া মই ছাইডৰ অংশখিনি অলপমান কাটি ল'ম। এতিয়া চুৰিখনেৰে মই গোটেই কাজুৰ পিচখিনি ভালকৈ কাটি উলিয়াই ল'ম।
এয়া আপোনালোকে দেখিছে মোৰ কাজুখিনি কটা হৈ গৈছে। এই কাজুবিধ অতি কম সময়তে আৰু অতি কম বস্তুৰে বনাব পাৰি, গতিকে আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আৰু ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব।